হেল্ল' বন্ধুসকল, আজি এনেকুৱা এটা টিপছ লৈ আহিছোঁ আপোনালোকৰ বাবে। যদি আপোনালোকৰ ইম্পৰ্টেণ্ট ফটো কেনেবাকৈ ডিলিট হৈ গৈছে, তেন্তে আপুনি সেই ডিলিট হৈ যোৱা ফটোখিনি কেনেকৈ ৰিকভাৰ কৰিব পাৰিব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ আহক। আপুনি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ এই ভিডিঅ'টো চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কথা এটা কওঁ, যিটো ফোনত আপোনাৰ ফটোবোৰ ডিলিট হৈছিল আপোনাৰ হাতত সেইটো ফোনে থাকিব লাগিব, তেতিয়াহে আপোনাৰ ফটোবোৰ ৰিকভাৰ কৰিব পাৰিব। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। আপোনাৰ ডিলিট হৈ যোৱা ফটোবোৰ ৰিকভাৰ কৰিবৰ কাৰণে এটা এপছ ডাউনলোড কৰিব লাগিব। সেই এপছটো ডাউনলোড কৰিবলৈ আপুনি প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ লগে লগে আপুনি চাৰ্চ কৰিব, সেই এপছটোৰ নাম হৈছে ডিস্ক ডিগাৰ। এয়া দেখা পাইছে আপুনি ডিস্ক ডিগাৰ, আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে দেখা পাব ওপৰত ষ্টাৰ্ট বেচিক ফটো স্কেন, তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিলিট হৈ যোৱা ফটোবিলাক শ্ব' হৈ যাব। ইয়াত দেখা পাইছে মোৰ বহুত দিনতে ফটোবিলাক ডিলিট হৈ যোৱা ফটো আপুনি দেখা পাইছে। এইবিলাক ফটো আপুনি কেনেকৈ ডাউনলোড কৰিব মই আপোনাক দেখাই আছোঁ। ডাউনলোড কৰিবলৈ হ'লে আপুনি ছিলেক্ট কৰি ল'ব। আপুনি ৰাইট চাইডে দেখা পাইছে তিনিটা ডট, তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে দেখা পাইছে ছিলেক্ট অল, আনছিলেক্ট অল, আপুনি অল ছিলেক্ট কৰিব পাৰিব। অল ছিলেক্ট কৰাৰ লগে লগে আপুনি গোটেইখিনি ফটো ডাউনলোড কৰি ল'ব পাৰিব। মই আপোনাক চিম্পল দেখাই আছোঁ। এই তিনিখন ফটো মই আপোনাক দেখাইছোঁ ডাউনলোড কৰি। তাৰপিছত ডাউনলোড কৰিবলৈ হ'লে আপুনি তলত দেখা পাইছে ৰিকভাৰ, তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে মাজৰ অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপুনি ওপৰৰ লেফ্ট চাইডে দেখা পাইছে তিনিডাল লাইন, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেমৰি দেখা পাইছে, তাত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ফল্ডাৰবিলাক শ্ব' হৈ যাব। আপুনি ইয়াৰ যিকোনো ফল্ডাৰতে আপুনি ছেভ কৰিব পাৰিব। মই আপোনাক দেখাই আছোঁ। আপোনাক মই নিউ ফল্ডাৰত আপোনাক ছেভ কৰি দেখাই আছোঁ। ৰাইট চাইডে থকা তিনিটা ডট, তাত আপুনি ক্লিক কৰিব। আপুনি নিউ ফল্ডাৰ বনাই ল'ব। ইয়াত দেখা পাইছে মই নিউ ফটো বুলি মই ফল্ডাৰ এটা বনাই লৈছোঁ। তাৰপিছত আপোনাৰ তলত দেখা পাইছে ছিলেক্ট, তাত আপুনি ক্লিক কৰিব। এতিয়া ফটোকেইখন ছেভ হৈ গৈছে। এতিয়া মোৰ এই তিনিখন ফটো ছেভ হ'লনে নাই হোৱা মই আপোনালোকক দেখাই আছোঁ। এয়া দেখা পাইছে ফাইল, মই SD কাৰ্ডত ছেভ কৰিছিলোঁ। এয়া দেখা পাইছে নিউ ফটো, এয়া দেখা পাইছে তিনিখন ফটো মই দেখাইছোঁ আপোনালোকক। এয়া দেখা পাইছে। আপুনি এইদৰে আৰু এই এপছটোৰ জৰিয়তে আপোনাৰ ডিলিট হৈ যোৱা ফটোবোৰ ৰিকভাৰী কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।